20 নম্বৰ কোনখন মহাকাশ অনুসন্ধানকাৰীয়ে প্ৰথমে সকলো বাহ্যিক গ্ৰহ ভ্ৰমণ কৰিছিল? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো যে ভেয়াজাৰ 1, খ নম্বৰটো ভেয়াজাৰ 2, ক নম্বৰটো অগ্ৰগামী 10 আৰু সৰু গ্ৰহটো হৈছে নতুন দিগন্ত। অৰ্থাৎ ইয়াৰ চাৰিটাৰ মাজত শুদ্ধ উত্তৰটো হৈছে যে খ নম্বৰটো ভেয়াজাৰ 2। 21 নম্বৰটো হৈছে যে কোনটো গ্ৰহত দিনটো আটাইতকৈ কম? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো পৃথিৱী, খ নম্বৰটো বৃহস্পতি, গ নম্বৰটো মংগল গ্ৰহ, সৰু গ্ৰহটো হৈছে শুক্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে বৃহস্পতি। 22 নম্বৰ হৈছে যে ধূমকেতুৰ ঠেং সদায় সূৰ্যৰ পৰা আঁতৰি আঙুলি দিয়াৰ কাৰণ কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে ক নম্বৰটো সৌৰ বতাহ। 23 নম্বৰ যে কৃষ্ণ গ্ৰহৰ চাৰিওফালে থকা সীমাৰ শব্দটো কি? যাৰ সিপাৰে একোৱেই হাৰি যাব নোৱাৰে। ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ক নম্বৰটো ইভেন্ট হাৰাইজান। 24 নম্বৰটো হৈছে যে কোনটো গ্ৰহ কাষলৈ হেলনীয়া হৈ থাকে যাৰ ফলত ঋতুৰ চৰম তাৰতম্য ঘটে? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰে মংগল গ্ৰহ, খ নম্বৰটো বৃহস্পতি, গ নম্বৰটো ইউৰেনাছ আৰু সৰু গ্ৰহটো হৈছে নেপচুন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইউৰেনাছ। 25 নম্বৰটো হৈছে ৰাতি আকাশৰ আটাইতকৈ উজ্জ্বল তৰাটো কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰ যে বেটেলজিউছ, খ নম্বৰ যে আলফা চেণ্টৰি, গ নম্বৰ যে বেগা, সৰু গ্ৰহটো হৈছে চিৰিয়া। অৰ্থাৎ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চিৰিয়া। 26 নম্বৰটো হৈছে যে কোনটো চন্দ্ৰগ্ৰহণ বায়ুমণ্ডল আৰু তৰল মিথেনৰ হ্ৰদৰ বাবে জনাজাত? চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে গ নম্বৰটো টাইটান। 27 নম্বৰটো হৈছে যে সূৰ্যৰ পৰা দ্বিতীয় গ্ৰহটো কি? চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে গ নম্বৰ অৰ্থাৎ শুক্ৰ। শুদ্ধ উত্তৰটো হৈছে শুক্ৰ। কোনটো গ্ৰহ বৈশিষ্ট্য আঙুঠি ব্যৱস্থাৰ বাবে জনাজাত? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো বৃহস্পতি, খ নম্বৰটো ইউৰেনাছ, গ নম্বৰটো নেপচুন আৰু সৰু গ্ৰহটো হৈছে শনি। অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে শনি। 29 নম্বৰটো হৈছে যে মহাকাশ এনে এটা অঞ্চলৰ বাবে কি শব্দ হয় য'ত মহাকৰ্ষণীয় টান ইমানে প্ৰবল যে কোনো বস্তুৱেই আনকি পোহৰো হাৰি যাব নোৱাৰে। ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো বগা বামন, খ নম্বৰটো নিউট্ৰন তৰা, গ নম্বৰটো হৈছে কৃষ্ণ গ্ৰহ আৰু সৰু গ্ৰহটো হৈছে পালচাৰ। অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে যে গ নম্বৰটো কৃষ্ণ গ্ৰহ। 30 নম্বৰটো হৈছে যে কোনটো গ্ৰহ ৰঙা গ্ৰহ বুলি জনাজাত? অৰ্থাৎ ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো পৃথিৱী, খ নম্বৰটো মংগল গ্ৰহ, গ নম্বৰটো হৈছে বৃহস্পতি, সৰু গ্ৰহটো হৈছে শনি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে খ নম্বৰ মংগল গ্ৰহ। 31 নম্বৰটো হৈছে কোনটো মহাকাশ সংস্থাই হাবল মহাকাশ দূৰবীন উৎক্ষেপণ কৰিছিল? ইয়াৰ চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গ নম্বৰটো নাছা। 32 নম্বৰটো হৈছে কোনটো গ্ৰহ আকাৰ আৰু গঠন একে হোৱাৰ বাবে প্ৰায়ে পৃথিৱীৰ ভগ্নী গ্ৰহ বুলি কোৱা হয়? ইয়াৰ চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে খ নম্বৰটো শুক্ৰ। ৰাতি আকাশত চন্দ্ৰৰ পিছতে দ্বিতীয় উজ্জ্বল বস্তুটোৰ নাম কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো শুক্ৰ, খ নম্বৰ যে মংগল গ্ৰহ, গ নম্বৰটো হৈছে বৃহস্পতি আৰু সৰু গ্ৰহটো হৈছে চিৰিয়াছ। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক নম্বৰ শুক্ৰ। 34 নম্বৰ হৈছে যে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ বামন গ্ৰহটো কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো এৰিছ, খ নম্বৰ যে হাউমিয়া, গ নম্বৰ যে প্লেটো, সৰু গ্ৰহটো হৈছে মেকমেক। ইয়াৰ চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে প্লেটো। 35 নম্বৰ হৈছে যে সৌৰজগতত আটাইতকৈ বেছি অগ্নিগিৰি প্ৰক্ৰিয়া পদাৰ্থ কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰটো হৈছে মাৰ্চ, বি নম্বৰ হৈছে আৰ্থ, চি নম্বৰ হৈছে আইঅ আৰু ডি নম্বৰ হৈছে ইউৰোপা। ইয়াত চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চি নম্বৰ অৰ্থাৎ গ নম্বৰ আইঅ। 36 নম্বৰটো হৈছে যে আমাৰ সৌৰজগতৰ বাহিৰৰ তৰা এটাক প্ৰদক্ষিণ কৰা গ্ৰহটো কি শব্দ? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰ যে দুষ্ট গ্ৰহ, খ নম্বৰ যে বহিঃগ্ৰহ আৰু গ নম্বৰটো হৈছে আদি গ্ৰহ আৰু সৰু গ্ৰহটো যে প্লেনচিমেল। ইয়াৰ শুদ্ধ উত্তৰটো খ নম্বৰ বহিঃগ্ৰহ। 37 নম্বৰ হৈছে যে ISSৰ অৰ্থ কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো হৈছে অন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ, খ নম্বৰ যে
নক্ষত্ৰীয় মহাকাশ কেন্দ্ৰ, গ নম্বৰ হৈছে অন্তঃনক্ষত্ৰীয় মহাকাশ কেন্দ্ৰ আৰু সৰু গ্ৰহটো হৈছে অন্তঃগ্ৰহ মহাকাশ কেন্দ্ৰ। ইয়াত চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ অন্তঃনক্ষত্ৰীয় মহাকাশ কেন্দ্ৰ। ৩৮ নম্বৰটো হৈছে কোনটো গ্ৰহৰ বছৰটো আটাইতকৈ দীঘলীয়া? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো হৈছে বৃহস্পতি, খ নম্বৰটো হৈছে নেপচুন, গ নম্বৰটো হৈছে শনি আৰু সৰু গ্ৰহটো হৈছে ইউৰেনাছ। ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নেপচুন। ৩৯ নম্বৰটো হৈছে কোনটো গ্ৰহ পৃষ্ঠৰ উষ্ণতা গলি পৰাকৈ গৰম? চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰ হৈছে বুধ গ্ৰহ, খ নম্বৰটো হৈছে মংগল গ্ৰহ আৰু গ নম্বৰটো শুক্ৰ আৰু সৰু গ্ৰহটো হৈছে পৃথিৱী। ইয়াত চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ শুক্ৰ। ৪০ নম্বৰটো হৈছে যে সৌৰজগতত সূৰ্যৰ প্ৰভাৱ শেষ হোৱা আৰু অন্তঃনক্ষত্ৰীয় মহাকাশ আৰম্ভ হোৱা সীমাৰ নাম কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে গ নম্বৰটো অৰ্থাৎ হিলিঅ'প'জ।